আজি যেনেকে হওক পতাব লাগিব। কি মানুহে ফোনটো উঠাও নাই ৰে, ইমান ফোনৰ পৰা ফোন কৰি আছে। মানুহটো ক'ত গৈছে, ফোনটো নুঠাইছে। মতা নে মাইকী মানুহে আপুনি ইমান সময় লাগে ওলাওঁতে? পায়খানাৰ কিবা সময় অসময় আছে নেকি? সোনকালে বহ। দেখা দেখিয়ে নাইছো ন, ক'ত আছে? সেইটোৱেতো দেখাই নাই এতিয়াও। এতিয়াওতো দেখাই নাই। আহিব না নাই পিছে? আহিব চাগে। হা? আহিব অলপ টাইম ৰখো। সময় কিন্তু হৈছে। কেইটা বজাত? হা? কেইটা বজাত? 9টা বাজে। 9টা। আহিব চাগে। তাৰ কিন্তু যোৱা সময় এইখিনিয়ে। আহিব আৰু 5-10 মিনিট ইয়াত থাকো, তাৰপিছত আহিব তাই। পিছে গ'লে নেকি? এনে যোৱা নাই, এতিয়াও টাইমে হোৱা নাই। সময় নাই। আহিছে চোৱা জুপু। হা? মোৰ লগত কাগজখনো নাই, মই কি ক'ম এতিয়া? শুনা না, মোক কিবা উপায় দিয়া না প্লিজ। মই কওঁ শুনা। শুনা না, কথা এটা আছে। কি কথা আছে সোনকালে কোৱা। মানে কি মানে কৈছা? সোনকালে কোৱা, মোৰ সময় নাই। মই এখন নতুন ঘৰ সাজিম। আমাৰ ফালে মিস্ত্ৰী নাই। শুনা না, মই কি কৈছো শুনা না, মানে মোক মিস্ত্ৰী নালাগে। কিন্তু মই কি লিখা হ'ব লাগে? ভগৱান, মোৰ কথাটো অলপমান বুজা না প্লিজ। শুনা না প্লিজ। দেহা শুনা না, মই লিভাৰ বিচৰা নাই। দেহা আজি লিখি আনিছো বাপেকে, আজি পতিবই। দেহা শুনাচোন।
আজি আকৌ কি হ'ল নহয় মানে কথাটো ভালকৈ শুনাচোন। তোমাৰ উকা কপালত সেন্দুৰৰ ৰঙা ফুট আঁকি দিম। তুমি যদি মোৰ হোৱা ঘৰৰ মজিয়াও মচি দিম। সপোনবোৰ পূৰণ কৰিম, দুখবোৰ যাব দূৰত। তুমি শুন মোৰ এবাৰ হোৱা, গৰমৰ দিনত ৰাখিম তোমাক ফ্ৰিজত। বাহ বাহ ইমান ধুনীয়া কবিতা পিছে কবিতা লিখকনো কোন কবিতা মই লিখিছো আকৌ। বাহ বঢ়িয়া পিছে কি কাম কৰা মই 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 মানে সৰু সুৰা বিজনেছ কৰোঁ আকৌ। মানে মোৰ দাদাই চাকৰি কৰে আকৌ। তেন্তে তোমাৰ দাদাক আহিব ক'বা মই চাকৰি কৰা ল'ৰাৰ লগতহে বিয়া হ'ম হা অ' দেয়া সপোনতো তোমাৰ